নমস্কাৰ এভৰিৱান, বৰোদা বেংকত চাকৰিৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। বন্ধুসকল, আপুনি যদি গ্ৰেজুৱেট হোল্ডাৰ তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, কাৰণ এই বিজ্ঞাপনত এপ্লাই কৰিব হ'লে মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। বন্ধুসকল, ইয়াত বহুতকেইটা পোষ্টৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে। বন্ধুসকল, আপোনালোকক দেখুৱাম কেটেগৰিয়াছ পোষ্ট কেইটা কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কোৱালিফিকেশ্যন কি লগতে ইয়াৰ লাষ্ট ডেট কি গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। বন্ধুসকল, মই প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে এই পোষ্টসমূহৰ এপ্লিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈছে, কাৰণ যোৱা 22 এপ্ৰিলৰ পৰা ইতিমধ্যে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে। কাৰণ যোৱা 22 এপ্ৰিলৰ পৰা ইতিমধ্যে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে আৰু অহা 12 মে'লৈকে এপ্লিকেশ্যন প্ৰক্ৰিয়া চলি থাকিব। বন্ধুসকল, আপুনি যদি গ্ৰেজুৱেট পাছ কৰি আছে তেন্তে বন্ধুসকল পলম নকৰি এই ডেটৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এতিয়া আপোনালোকক দেখুৱাম যে কেটেগৰিয়াছ পোষ্ট কেইটা কি। প্ৰথম কেটেগৰিয়াছ পোষ্ট কেইটা হ'ল স্পৰ্টছ ডিচিপ্লিন। ইয়াত ক্ৰিকেট, কাবাডী, টেবল টেনিছ, ফুটবল কেটেগৰিয়াছ ভেকেঞ্চি আৰু লগতে নাম্বাৰ অফ পোষ্ট ক্ৰিকেটত আছে 4টা, মেল ফিমেল, যেনিবা মুম্বাই দিল্লী লোকেশ্যন আৰু মুম্বাই কাবাডীত এনেকৈ। বন্ধুসকল, ছেকেণ্ড পোষ্টটো হ'ল কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। ইয়াত মুঠ ভেকেঞ্চি আছে 30টা আৰু এই পদত এপ্লাই কৰিব হ'লে মিনিমাম এজ হ'ব লাগিব 20 বছৰ আৰু মেক্সিমাম 28 বছৰৰ ভিতৰৰ হ'লেও এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এই পোষ্টকেইটাত এপ্লাই কৰিব হ'লে ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই যে গ্ৰেজুৱেট হোল্ডাৰ হ'ব লাগিব। গ্ৰেজুৱেট পাছ এনি ডিচিপ্লিনত আপুনি গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। BA হওক বা BCom হওক বা BHE হওক, আপুনি যদি গ্ৰেজুৱেশ্যন পাছ কৰি আছে বন্ধুসকল আপুনি এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। বন্ধুসকল, ইতিমধ্যে কোৱা হৈছে যে এই পোষ্টকেইটা এপ্লাই কৰিব হ'লে আপোনালোকক অনলাইন মোডত এপ্লাই কৰিব লাগিব। অনলাইন মোডত কেনেকৈ এপ্লাই কৰিব বন্ধুসকল, মই ডাইৰেক্ট ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰি ল'ব পাৰিব। বন্ধুসকল, ইয়াৰ গোটেইকেইটা ইনষ্ট্ৰাকশ্যন মই আপোনালোকক দেখুৱাম, আপোনালোকে এটা এটাকৈ চাই ল'ব পাৰিব। বন্ধুসকল চাওক, 11 পইণ্টত আছে হাউ টু এপ্লাই, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে এই পোষ্টকেইটাত এপ্লাই কৰিব হ'লেও অনলাইন মোডত এপ্লাই কৰিব। আপোনালোকে ডাইৰেক্ট ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম, তাত গৈ এপ্লাই কৰিব পাৰিব, নতুবা ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বেংক অফ বৰোদা, ইয়াত চাওক bankofbaroda.bank.in, এই ৱেবছাইটত গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব, নতুবা মই ডেছক্ৰিপশ্যন বক্সতো দি দিম, তাৰ পৰা এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এপ্লাই কৰিব হ'লে কিছুমান গাইডলাইন্স দি দিছে, আপোনালোকে গাইডলাইন্স চাব পাৰে, নতুবা ডাইৰেক্ট লিংকত গৈ আপোনালোকে চাব পাৰিব গাইডলাইন্স কি আপোনালোকে যোনকেইটা অপশ্যন আহে এইকেইটা অপশ্যনে আপোনালোকে ফিল আপ কৰিব লাগিব। বহুতকেইটা পেজ আছে বন্ধুসকল, আপোনালোকে এটা এটাকৈ চাই ল'ব। বহুত গাইডলাইন্স দিয়া আছে। Annexure 1 বহুত ইয়াতে গাইডলাইন্স দেখা পাই আছোঁ, তো আপোনালোকে এই গাইডলাইন্স বা Annexure ডিটেইলছখিনি আপোনালোকে চাই ল'ব পাৰিব। Annexure 2 ফৰ্ম আছে বন্ধুসকল, আপোনালোকে দেখাই পাই আছে স্ক্ৰীনত, আপোনালোকে ডিটেইলছখিনি চাই ল'ব পাৰিব। বন্ধুসকল, ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট এই লিংকটো ডাউনলোড কৰি ল'ব আৰু তাৰ পৰা আপোনালোকে চাব পাৰিব। বন্ধুসকল, আপোনালোকে যদি বেংকত অথবা বৰোদা বেংকত যদি চাকৰি কৰিবলৈ ইচ্ছুক বা ইণ্টাৰেষ্টেড, বন্ধুসকল ইয়াত দিয়া টাইম অনুসৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। বন্ধুসকল, এনেধৰণৰ চাকৰিৰ নতুন বিজ্ঞাপনৰ আপডেটবিলাক মই আপোনালোকক দি থাকিম। ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে বন্ধুসকল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।